হেল্ল' গাইজ চ' আমি যিমান নিজে নাৰান্ধো কিয় মাৰ হাতৰ যোনটো খোৱাৰ আমেজ আছে সেইটো বহুতে বেলেগ। চ' এতিয়া যেতিয়া মই মোৰ মাৰ নিচিনা ৰান্ধিব ট্ৰাই কৰোঁ নিজৰে বহুত ভাল লাগে নহয় জানো। চ' এইটো মাৰ ৰেচিপি স্পেচিয়েলি যেতিয়া গৰমৰ দিনত মায়ে বনায় এইটো ব্ৰইলাৰ চিকেনটো সেনেকৈ বনায়। চ' মই আগতে ব্ৰইলাৰ চিকেন খোৱা নাছিলোঁ। চ' মায়ে এনেকৈ বনায় আলু আৰু ব্ৰইলাৰ চিকেনখিনি অলপ হালধি দি আৰু অলপ জিৰা দি ভাজি লয়। তাৰপিছত জলকীয়া আদা নহৰু এইখিনি খুন্দনত খুন্দি লয়। তাৰপিছত সেইখিনি তেলত দি ভাজি ভালকৈ অলপ নিমখ দি পেলাই বিলাহীখিনিও ভাজি লয় এনেকৈ। তাৰপিছত কস্তুৰী মেথিও অলপ এড কৰে মায়ে। যিহেতু ফ্লেভাৰটো অলপ বেলেগ আহে আপোনালোকে কস্তুৰী মেথি এড নকৰিলে স্কিপ কৰিব পাৰে। বাকী মছলাখিনি এতিয়া দি ল'লে আদা নহৰু জিৰা জলকীয়া গুড়ি আৰু চিকেন মছলা পাউডাৰটো মই ইউজ নকৰোঁ। চিকেন মছলা পাউডাৰ মায়ে ইউজ নকৰাকৈ বনায়, মানে গৰম মছলা যোনটো আমি ঘৰতে কুটি লওঁ সেইটো মছলা যদি আপোনালোকক দেখুৱাব লাগে মই দেখুৱাই দিম। চ' এতিয়া অলপ ভুনা হোৱাৰ পিছত পানীখিনি ঢালি দিলোঁ আৰু এয়া খাবলৈ ৰেডি। আৰু তাতেও এটা ডাঙৰ পিচ নহৰু দি দিয়ে যাতে খাবলৈ আমেজটো অলপ বেছি হয়। ইয়াৰ লগতে আমি বনাইছিলোঁ বেঙেনা ফ্ৰাই। চ' এইটোতো আমি এইফালে হ'বলৈ ৰেডি কৰি থৈ দিলোঁ। এতিয়া আমি কি কৰিম, যেতিয়া এনেকুৱা ফ্ৰাই হৈ যাব মানে গ্ৰেভিটো এনেকুৱা হৈ যাব তেতিয়া আমি উঠাই পেলাম। এইটো ৰেডি এতিয়া। আৰু বনাইছিলোঁ বেঙেনা ফ্ৰাই। বেঙেনা ফ্ৰাইত মায়ে এটা স্পেচিয়েল হিচাপে বনায়, আপোনালোকে ট্ৰাই কৰিব পাৰে। জিৰা গুড়ি আৰু